এইকেইদিন অফিচত অকণমান ডিজাইনিং এণ্ড এডিটিঙৰ কাম কৰি আছোঁ। অকণমান মনটনাছ লাগিব ধৰাত আমি ভাবিলোঁ অকণমান বাহিৰত লাঞ্চ কৰি আহোঁ নেকি ব্ৰেকত। সেইকাৰণে আমি কেইজনমান আমাৰ অফিচৰ ওচৰৰে এখন কেফেলৈ গ'লোঁ। ভাবিছিলোঁ খানা অহালৈকে অকণমান পাজল গেম খেলিম বুলি, বাট জানেই পেচেঞ্চ নাই মোৰ। সোনকালে খাই অফিচ যাবলৈ আমি চাওমিন এণ্ড ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ, সোনকালে আহি গ'ল। সিদিনা অফিচ শেষ কৰি আমি অফিচৰ ফ্ৰণ্টত বাছৰ কাৰণে ৰ'লোঁ ঘৰলৈ যাবলৈ। ফাইনেলি বাছ আহিল, বহুত সময় ৰ'লোঁ কিন্তু বাছখনলৈ। আৰু এনেকৈ মই লাহে লাহে ঘৰলৈ আহি থাকিলোঁ, কেতিয়াবা বৰষুণৰ মাজেৰে, কেতিয়াবা ট্ৰাফিকৰ মাজেৰে, আৰু ফাইনেলি মোৰ হোম টাউন হোজাই আহি পালোঁ। ৰাতি দেৰি হৈ গৈছিল। বাছ ষ্টেণ্ডৰ পৰা মই ই ৰিক্সা এখন লৈ ঘৰলৈ গৈ থাকিলোঁ। বহুত ভাগৰ লাগিল, শুই গ'লোঁ সিদিনা। পিছদিনাখন সাৰ পায়ে কিছুমান প্ৰি এছাইন কাম আছিলে, গাড়ীখনৰ পলিউশ্যন অভাৰ হৈ গৈছিলে, গতিকে ৰিনিউ কৰাবলৈ টাউনলৈ গ'লোঁ। আৰু মোৰ কামখিনি সোনকালে হৈ যোৱাত মোৰ ফ্ৰেণ্ড তুষাৰ আৰু অৰিন্দমক লগ ধৰিলোঁ আৰু আমি মিলি পেলাই অমৰা খালোঁ। ইট ৱাজ ভেৰি টেষ্টি। আমি সৰুৰ পৰা যিবোৰ ফ্ৰুট খাই ডাঙৰ হৈছোঁ, সেইবোৰ যদি আমি এতিয়া খাব পাওঁ আমি বহুত নষ্টালজিক হৈ যাওঁ। তাতে যদি নিমখ জলকীয়া দি পেলাই আমাৰ ফেভৰেট ফ্ৰুটটো খোৱা যায়, তাৰ আমেজেই বেলেগ। দেখিছেই নহয় মই অমৰা আহবোৰৰ মাজে মাজে চুচি কেনেকৈ খাই আছোঁ। সেইখিনিতে ভাইটি জিছানক লগ পালোঁ। সি আজমল বইজ কলেজৰ গাত লগালগিকৈ ধুনীয়া ৰেষ্টুৰেণ্ট এটা বনাই আছে। ইণ্টেৰিয়ৰৰ ট'ৰ অকণমান কৰালেহি, এইকেইদিনত অপেনিং হ'ব বুলিও মোক জনালে, ইনভাইটো কৰিলে। পাৰিলে যাম নিশ্চয়কৈ। ভাইটি জিছানক অল দ্য বেষ্ট দিলোঁ। তাৰপাছত আমি কেইজনে অকণমান লোকেল টুৰ কৰোঁ বুলি ওলাই গ'লোঁ। গৈ কাকি চাৰিআলি পালোঁগৈ। চাওক চাৰিআলি, প্ৰপাৰ চাৰিআলি, 4 roads are connecting। সৰু ঠাইৰ এনেকুৱা সৰু ষ্টলৰ পৰা নিৰ্ভেজাল খানা খোৱাৰ আমেজেই বেলেগ। তাৰপাছত তুষাৰ আৰু অৰিন্দমক টাটা দিলোঁ। তাৰপাছত ঘৰলৈ আহিলোঁ। ঘৰত আহিয়েই থেনছ আৰু হেলাই মোক ৱেলকাম কৰিলে। তাৰপাছত আহি দেখোঁ যে মায়ে অলৰেডি মোৰ কাৰণে ট্ৰেডিশ্যনেল খানা বনাই থৈছে লাঞ্চৰ কাৰণে। খুব ধুনীয়াকৈ খালোঁ, পেট ফুল হৈ গ'ল। তাতো খাই আহিছিলোঁ, ঘৰত আহিও খালোঁ। তাৰপাছত লাষ্টত অকণমান ট্ৰেডিশ্যনেল হাৰ্বছ খালোঁ পেট ঠাণ্ডা হ'বৰ কাৰণে। এনেকৈ লাহে লাহে বেলি মাৰ যাওঁ হৈছিল। মায়ে মোক লগ ধৰিলে বৰদেউতাৰ ঘৰৰ ফালে যাবলৈ, ময়ো ওলালোঁ। দেখিছে আমাৰ চতুৰ অতিথি পৰায়ণতা। সেইফালে আকৌ আমাৰ আস্থাই আমাক 1 2 3 লিখি দেখুৱালে। সিহঁত থকাৰ কাৰণেই বৰদেউতাৰ ঘৰলৈ যাবলৈ খুব ভাল লাগে। সঁচাকৈ গাঁৱৰ লাইফটো মোৰ বহুত ভাল লাগে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই, চি ইউ এগেইন।